ৱেলকাম টু মাই মিনি ব্লগ। দুদিনমান ঘৰত নগ'লে এনেকুৱা লাগেচোন বহুত দিন ঘৰখনলৈ যোৱাই নাই। আৰু শনিবাৰ আছিলে, যিহেতু দেওবাৰে বন্ধ থাকে, সেইকাৰণে ঘৰলৈ গ'লোঁ। আৰু হাজবেণ্ডক লৈ গৈছিলোঁ আপেল বগৰী, আৰু বগৰীকেইটা দেখি তেওঁ ৰিয়েকশ্যন চাওকচোন, যেন বগৰী তেওঁ খাই পোৱা নাই। আৰু নেক্সট ডে দিনাখন এয়া ৰুমৰ অৱস্থা দেখিছে। তেওঁ সদায় কৈয়ে থাকে যে মই ৰুমটো ছেটিং চেঞ্জ কৰোঁ, কিন্তু মই ইমান পাত্তা নিদিওঁ, কাৰণ মই জানোৱেই কাৰণ ৰুমটো ছেটিং চেঞ্জ কৰাৰ লগে লগে মোৰে কাম বাঢ়িব, কাৰণ গোটেই কাপোৰ সোপা উলিয়াব। আৰু পিছদিনাখন এয়া পাকঘৰত কাম কৰি থাকোঁতেই তেওঁ ৰুমৰ ছেটিং চেঞ্জ কৰিলে আৰু, কিন্তু মোৰ কাম বঢ়াই দিলে। গোটেই বিচনাত কাপোৰ ভৰ্তি। পাকঘৰৰ কাম শেষ কৰি দেখিছোঁ কাপোৰ কানি চব একদম অৱস্থা নাই, আৰু সেয়া ঠিক কৰিবলৈ ল'লোঁ। ঠিক কৰাৰ পিছতে ক'বলৈহে পালোঁ যে আজি খীৰ বনাম বুলি ভাবিলোঁ, ইমান কাম বনাবই টাইম নহ'ল। তেওঁ আকৌ লগতে ক'লেই নহয়, যোৱা বনোৱাগৈ, মই অলপ কামত হেল্প কৰি দিম নহয়। আৰু খীৰ খাই কৰি অৱশ্যে হেল্প কৰি দিলে বাৰু, বহুত কামতে হেল্প কৰি দিয়ে মোক। তাৰপিছত এয়া আকৌ ৰুমৰ ছেটিংছ মিলোৱাখিনি আকৌ ঠিক কৰিলোঁ। ঠিক কৰি মেলি হ'ল আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু কেনেকুৱা পালে জনাব। বাই।